হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ বৰ্তমান। কিন্তু সকলোৰে হয়তো এতিয়া ইমান খবৰ ভালে নাইয়ে, তথাপিও ভালেই বুলি কৈছোঁ। আৰু সকলোৱেতো জানেই এতিয়া গোটেই অসমখনতে পানী হৈছে আৰু বানপানীত বহুত মানুহৰ অসুবিধাও হৈছে। এতিয়া আমাৰ এইখিনি জেগাত সোমোৱা নাই যদি ওচৰে পাঁজৰে সকলো জেগাতে পানী হৈছে। সেইকাৰণে ভাবিছোঁ অকণমান চাই আহোঁ আৰু জেগাবোৰ। আমাৰ লগতে নেহেৰুবালিত মেলাও হৈছিলে, হনুমান মেলা। আপোনালোকেতো জানেই আমাৰ গোটেই অসম বিখ্যাত হনুমান মেলা নগাঁও, কিন্তু এবাৰ একেবাৰে অৱস্থা বেয়া আৰু যোৱা নাই। আগতে মই শুনিছোঁহে সেইদিনাখন হৈছে বুলি, এবাৰ একো হুলস্থুলো নাই, মানুহো যোৱা দেখা নাই। গতিকে আজি ভাবিছোঁ চাই আহোঁ। শুনিছোঁ একদম বহুত পানী হৈছে তাতো চাই আহোঁ আৰু ওচৰে পাঁজৰে ক'ৰবাত ৰাস্তাও ভাঙিছে, মই দেখুৱাই যাম আপোনালোকক। গতিকে ভিডিঅ'টো এতিয়া শেষলৈকে চাই থাকিব। আমি এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ। এয়া হৈছে হনুমান মেলাৰ মেইন গেটখন আৰু এয়া নগাঁও নেহেৰুবালি ফিল্ডৰ গেট। এইফালেদি অকণমান সোমাই গৈ মই অকণমান দেখুৱাই দিম, কাৰণ সন্মুখৰ পৰা পানী হৈ আছে। এয়া দোকান বজাৰ চাগে খুলিবই নাপালে এবাৰ, ইমান পানী। নামিলে এক আঁঠু ওপৰত আছে বোলে পানী। এইফালেতো চব বন্ধই হৈ আছে দোকান। এইফালে চকৰিকেইটাৰ অৱস্থা নাই, আনি কিমান মানুহ হৈ থাকে ইয়াত। এইয়া চাওক কিমান পানী। দোকান বজাৰটো এখনো খুলিবই পৰা নাই, খালি সন্মুখতে মিঠাই দোকান এখন বহিব পাৰিছে আৰু ৰাস্তাৰ কাষতে। আহিছোঁ যেতিয়া আইচক্ৰীম এটাকে খাই লওঁ, কাৰণ বেটাও বোলে খায়। তাৰ আইচক্ৰীম দেখিলে একদম মানে ৰ'বই নোৱাৰে। গতিকে আইচক্ৰীম এটা খাওঁ আৰু দুয়োটাই ভগাই মেলি। আমি এতিয়া তাৰ পৰা ওলাই আহিলোঁ। লৈ আমি গৈ আছোঁ এতিয়া কাশ্মীৰ চাৰিআলিৰ ওচৰত। আৰু এই দুটা বিল্ডিংটো আপোনালোকে কিছুমানে জানেই, ভূমিকম্পত যে জইন লাগি গৈছিলে নগাঁৱৰ। আৰু আমি এতিয়া এফালেদি গৈ আছোঁ। মিলনপুৰ ৰাস্তাটো ভাঙিছে বোলে। এয়া পানী দেখিছেনে, ৰাস্তাৰ ওচৰ পাইছেহি। আৰু আগত বোলে ৰাস্তাটো ভাঙিছে, তাকে অকণমান চাই আহোঁ। এয়া মানুহ, ৰাস্তা চোৱা মানুহ একদম বহুত মানুহ হৈ আছে গোটেই ৰাস্তাটোতে। এইফালেও এইটো গলিদি পানী সোমাই আহি আছে আৰু অকণমান আছে আৰু পানী পাবহি। এইখিনিৰ পৰা আমি এতিয়া খোজকাঢ়ি যাব লাগিব, কাৰণ গাড়ী যোৱা বন্ধ কৰি থৈ দিছে যিহেতু। সিফালৰ পৰাতো আহিব নোৱাৰে, কিন্তু এইফালেও যাতে গাড়ী ঘপকৈ সোমাই নাযায়, সেইটো কাৰণে এনেকৈ বাঁহ দি থৈ দিছে। আৰু এই চাওক ৰাস্তা ভাঙিছে। লগতে এইফালে এই মানুহজনে চিপজাল পাতি আছে, মাছ ধৰিছে হ'বলা, সৰু সৰু মাছ আৰু এখন সৰু চিপজাল হয়। আৰু এয়া মানুহৰ ঘৰত পানী সোমাইছে। পুলটোৱেদি দেখিছেনে কেনেকুৱা পানী বৈ আছে। গোটেই মানুহৰ অৱস্থা নাইকিয়া হৈছে আৰু। এতিয়া আমি ইয়াৰ মধুপুৰৰ ৰাস্তাটোৱেদি গৈ আছোঁ আৰু আগত দক্ষিণপাট ওলাই গৈ এইফালেদি আমি গৈ আছোঁ। চাই যাওঁ এনেই পানীখিনি। এয়া চাওক, চাই যাওক মুঠতে ইমান পানী মানুহৰ ঘৰে ঘৰে। এইফালে আকৌ মানুহে মাছ ধৰি আনিছে। অকণমান দেখুৱাই দিছোঁ বাৰু আপোনালোকক সকলোবোৰ। কি জালত উঠিছেনে? আৰু এফালে চাওকচোন, মানুহ ৰাস্তাত আহি থাকিবলগীয়া হৈছে। সকলোৰে ঘৰ এতিয়া পানীৰ তলত। আৰু কিমান যে কষ্ট হৈছে নহয় মানুহবোৰৰ। চাওকচোন, সৰু ল'ৰা ছোৱালী আছে, বয়সস্থ মানুহ আছে, এনেকৈ থাকিব লগা হৈছে আৰু সকলোৱে। কেঁচা ঘৰ বুলিয়ে নহয়, ইমান ভাল ভাল পকা ঘৰবিলাকতো পানী সোমাইছে।
ডাঙৰ মাছ আছেনে? ডাঙৰ মাছ আছে? আহি আহি আমি পালোহি এতিয়া হাতীপাৰা আৰু এইটো ৰাস্তাইদি গৈ দক্ষিণপাট ওলাই বোলে। আজি প্ৰথম আহিছোঁ এইফালে, কিন্তু ইমান পানী সোঁত হৈ আছে কি ক'ম আৰু। মোবাইলত মানে ইমান ডাঙৰ ডাঙৰ নালাগে, কিন্তু এই ওচৰলৈ যাবলৈ ভয় লাগে, এনেকুৱা ডাঙৰ পানী সোঁত আহিছে পুলটোৱেদি। এইফালে জালো পেলাই আছে, এইফালে গৈ একদম গোটেই পথাৰত লাগিছেগৈ পানীখিনি, গতিকে এইফালে মাছো ধৰি আছে, ডাঙৰ ডাঙৰ চিপজাল লগাইছে, এইয়া বেপাৰীয়ে লগতে মাছো বেচি আছে। পানী চাবলৈকে মানে দূৰৰ দূৰৰ পৰা মানুহ আহিছে আৰু ক'ব গ'লে। চামগুৰি ফালৰ পৰা আহিছে, আমিতো গৈছোঁ বাৰু, আৰু বেলেগ বেলেগ কোনোবা আহিছে, বেবেজীয়া ফালৰ পৰাও মানুহ আহিছে। আৰু লগতে যিসকলে মাছ ধৰি আছে তেওঁলোকে মানে লগে লগে বেচি গৈছে আৰু মাছ। এখন হৈছে নাও, আৰু এইয়া সিটো পাৰত যিসকল মানুহ দেখিছে স্কুলত আছে, মানে পানী উঠা ঘৰৰ মানুহবিলাক তাত আছে আৰু স্কুলত। কিমান ডাঙৰ ফুট চাওকচোন। বজাৰতে দেখোন 200 টকা কিলো, ইয়াত কমিবহে লাগে, ফ্ৰীতে পাইছে হয় নহয়? ফ্ৰীতে পোৱা নাই, এইটো ফ্ৰী পাইছে নেকি? মাছটোতো ফ্ৰী না? মাছটো ফ্ৰী নহয়, এই জালটা মাছ। পুখুৰীৰ মাছ বড় টানলে বড়টা উঠলে আমাকে উঠালে চলে যাবে। নদীৰ মাছ নহয় নহয়, ইমান টকা দিম। পোহনীয়া মাছ। পোহনীয়া মাছহে উঠি আহিছে। একটা কথা নুশুনছে। আৰু এইটো ছাইড হৈছে পুলটোৰ সিটো পাৰ, এইটো পাৰৰ পৰা পানী বেছিকৈ সিটো ছাইডে গৈ আছে, আৰু কাষতেই শিৱ মন্দিৰ এটা আছে, পানীও তাতেও সোমাইছে পানী। আৰু এইটো হৈছে ৰাস্তা, আমি আছিলোঁ ৰাস্তাটোৰ সিটো পাৰে, এইখিনিত মাছ ধৰি আছে, আৰু এইটো পাৰে আছোঁ এতিয়া মই। এইফালেও পানী, কিন্তু এইটো ছাইডে বেছি বাগৰি গৈছে পানীখিনি। পানী চাবলৈ কিমান মানুহ আহিছে, গোটেই মানুহৰ মেলা হৈছে। আমি এতিয়া আৰু আগলৈ গৈ আছোঁ চাবলৈ, ক'ত পানী হৈ আছে চাই আছোঁ। আমি এতিয়া দক্ষিণপাটৰ ফালে অলপ গৈছিলোঁ, কিন্তু সেইফালে ইমান মানে পানী তেনেকৈ হোৱা নাই, গতিকে আমি তাৰ পৰা এতিয়া উভতি আহিলোঁ। আৰু মাছ আগত পাম বুলি গৈ আছিলোঁ, কিন্তু আগত ইমান মাছ নাই বা মানুহো এনেকৈ দেখাই নাইকিয়া। আহি আহি আকৌ আমি আগৰ ঠাই পালোহি, আৰু ইয়াৰ পৰা মাছ এটা লৈ যাম আৰু। বড় কিমান দিব লাগে? 200 টকা দিব। 200 টকাকে বেছি আছে, মিলাই দিম। বান্ধিলে পাৰিব না?
পিলিকা জালত দিছে আমাৰ এতিয়া মাছ লোৱা হৈ গ'ল। এতিয়া আগলৈ আহি আছোঁ আমি। ইয়াতে হাঁহৰ ডিমো বেচিছিলে কিন্তু লোৱা নহ'ল বাৰু। আহি আমি এতিয়া ৰাস্তাতে আকৌ মাছ বেপাৰী এটা পালোঁ। তাৰপাছতে সৰু মাছ কেইটামান আছিলে, এইকেইটা লৈ বোলে টিকলি ছোৱালীজনীয়ে তাই বোলে ধৰিছে এইকেইটা মাছ। এতিয়া তাই বেচিব আৰু এইকেইটা মাছ আমাক। এতিয়া আমি ঘৰলৈ উভতি গৈ আছোঁ। বাটতে এয়া হাতী দুটা দেখিলোঁ আৰু সদায় সেৱা কৰোঁৱে মই কিবা নহয় কিবা এটা অৰিহণা দি। আজিও বাৰু দিমেই চাগে, ওচৰলৈ অকণমান আহক। এয়া আমাৰ অৰিহণা দিলোঁ হাতীটোক। মানে এতিয়া পানী সোমাইছে যে, গতিকে মানুহৰ ঘৰত থকা কলগছবিলাক খুৱাই দিছে এনেই পানীত মৰি যোৱাতকৈ। আমি আহি এতিয়া ঘৰ পালোহি আৰু মাছটো উলিয়াই দিওঁ। জীয়াই আছে নহয় মৰি গ'ল, ডেকা বুলিহে আহিছে। আৰু এইকেইটা ভাঙন মাছ আমি 10 টকা দি আনিছোঁ। এইকেইটা দেখুৱাইছিলোঁ আপোনালোকক মই, ছোৱালীজনীৰ পৰা যে আনিছিলোঁ এইকেইটা। আৰু এয়া ববা আৰু বেটা চাওকচোন কেনেকৈ জুমি মাছ চাই আছে। এই ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল নতুন তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।